আজি আমি সাধাৰণ ঘাতাংকৰ প্ৰয়োগৰ দ্বিতীয়টি খণ্ড পঢ়িম। ঘাতাংক মানে কি আমি অলৰেডি জানো। আমি যদি এটা সূচক লিখোঁ a to the power n is equal to m, তেতিয়াহ'লে আমি লিখিব পাৰিম ঘাতাংকৰ ৰূপত n is equal to log of m to the base a, অৰ্থাৎ a ভূমি সাপেক্ষে m ৰ ঘাতাংক হৈছে n। ঠিক আছে, তাৰপাছত আমি যদি a to the power x এডাল গ্ৰাফ আমি প্লট কৰোঁ গ্ৰাফিং ক্যালকুলেটৰ, তোমালোকে টাইপ কৰি চালে দেখিবা আমি গ্ৰাফডাল পাম এনেকুৱা। ঠিক আছে, আৰু আমি যদি log of x to the base a গ্ৰাফডাল আমি দিওঁ তেতিয়াহ'লে আমি এডাল গ্ৰাফ দেখিবলৈ পাম এনেকুৱা। ঠিক আছে, তোমালোকে a is equal to 10 ধৰি পেলাই তোমালোকে যদি গ্ৰাফডাল দিয়া, ধৰি ল'লা এডাল 10 to the power x ৰ গ্ৰাফ, এডাল তোমালোকে গ্ৰাফিং ক্যালকুলেটৰত টাইপ কৰি চাবা, আৰু এডাল হ'ব log of x to the base 10 ৰ গ্ৰাফ। এটা কথা মন কৰিবা, আমি যদি মুখ অৰিজিন বা চেণ্টাৰৰ মাজেদি যদি এডাল y is equal to x ৰেখাডাল টানো, সেই ৰেখাডালৰ সাপেক্ষে কিন্তু এই দুডাল কাৰ্ভ ইটো সিটোৰ মিৰৰ হয়, অৰ্থাৎ এইটো ইয়াৰ আইনাৰ নিচিনাকে এইটো এনেকে ৰিফ্লেক্ট হৈ যায়। তোমালোকে 3 to the power x আৰু log of x to the base 3 ইয়াৰ গ্ৰাফ চাবা, যদি তাৰ গ্ৰাফডাল এনেকুৱা হয় তেতিয়াহ'লে তাৰ লগৰ গ্ৰাফডাল এনেকুৱা হ'ব, অৰ্থাৎ ইটো সিটোৰ মিৰৰ হ'ব। ঠিক আছে, এইখিনি তোমালোকৰ ইমান প্ৰয়োজন নাই, কিন্তু ইন ফিউচাৰ 11-12 সেইবিলাকত এন্ট্ৰেন্সৰ কাৰণে যদি তোমালোকে প্ৰিপেয়াৰ কৰা JEEৰ কাৰণে, তেতিয়াহ'লে এইবিলাক বহুত দৰকাৰ হয়। ঠিক আছে, আমি তাৰপিছত ইয়াৰ কিতাপলৈ আহোঁ। কিতাপত ইয়াত দিছে যে 10 to the power 0 যদি 1 হয়, 10 to the power 0 মানে যদি 1 হয়, তেতিয়াহ'লে অৱশ্যে সংজ্ঞামতে log of 1 to the base 10 মানে 0 হ'ব। আমি এইটোও জানো যে log of 1 যিকোনো বেছৰে হওক লাগিলে সেইটো 0 হয়। 10 to the power 0 or 10 to the power 1 is equal to 10, গতিকে log of 10 to the base 10 মানে 1 হ'ব। আমি এইটো কথাও জানো যে log of a to the base a, অৰ্থাৎ বেছ আৰু যদি log যাৰ লৈছোঁ একে থাকে তেতিয়াহ'লে এইটো 1 ওলাব। ঠিক আছে, তেনেদৰে 10 to the power 2 10 square is equal to 100, অৰ্থাৎ log of 100 to the base 10 মানে হৈছে 2। তেনেদৰে 10 cube is equal to 1000, log of 1000 to the base 10 is equal to 3। 10 to the power 4 is equal to 10,000, log of 10,000 to the base 10 is equal to 4। তেনেদৰে ইয়াৰ পাছত দিছে যে x যদি 1 আৰু 10 ৰ মাজৰ এটা সংখ্যা হয় তেতিয়াহ'লে log of x ৰ ভেলুটো 0 আৰু 1 ৰ মাজত থাকিব। অৰ্থাৎ ইয়াত কোৱা কথাটো এইটো কৈছে যে 1 is less than x is greater than 10। ঠিক আছে, আমি এটা কথা মন কৰিবা, যদি এইটো আমি আটাইকেইফালে সংখ্যা এটা পূৰণ কৰোঁ, আমি এটা বস্তু যদি কওঁ, আমি এইটো কথা মন কৰিবা, মই এইখিনি দেখাইছোঁ 5 is less than 6, যদি দুইফালে আমি 10 পূৰণ কৰোঁ তেতিয়া হ'ব 50, আৰু ইপিনে 10 পূৰণ কৰিলে 60। আমি যদি দুইফালে 0.5 পূৰণ কৰোঁ তেতিয়া হ'ব 25, আৰু ইপিনে হ'ব 30, কিন্তু আটাইকেইটাতে একেই থাকিব মাজৰ চিনটো। কিন্তু আমি যদি এনেকৈ লিখোঁ 5 less than 6, কিন্তু আমি যদি দুইটাকে একেৰে হৰণ কৰি দিওঁ তেতিয়া হ'ব 1/5 less than 1/6, এইটো নহয়, এইটো ভুল হৈছে, মাজৰ চিনটো উল্টা হৈ যাব। ঠিক আছে, কিন্তু লগ যেতিয়া আমি লওঁ, লগ ল'লে কিন্তু অৰ্ডাৰটো একেই থাকে, এইটো তোমালোকে লগ ল'লে বেলেগকৈ সলনি কৰিব নালাগে, যদি আমি হৰণ কৰোঁ তেতিয়াহে সলনি কৰিব লাগে, বা আন ধৰণৰ কিছুমান কেছত সলনি কৰিব লাগিব পাৰে। ঠিক আছে, যদি কৈছে যে x greater than 1 less than 10 হয়, অৰ্থাৎ x যদি
1 আৰু 10 ৰ মাজৰ এটা নাম্বাৰ হয় তেতিয়া আমি যদি লগ লওঁ log to the base 10 1 or লৈছো log of x to the base 10 log of 10 to the base 10 আমি 10 ৰ ভূমি সাপেক্ষে যদি log লৈ লওঁ তেতিয়া আমি পাম যে log of 1 এটো তো হদায় 0 হয় log of x এটো log of x ৰাখিলো আৰু log of 10 to the base 10 এটো হ'ব 1 অৰ্থাৎ সংখ্যাটো যদি 1 আৰু 10 ৰ মাজৰ হয় তেতিয়া হলে তাৰ লগটো 0 আৰু 1 ৰ মাজত থাকিব ঠিক আছে log 1 ৰ ভ্যালু হৈছে 0 আৰু log 10 ৰ ভ্যালু হৈছে 1 log 10 বেস সাপেক্ষে ভূমি চেঞ্জ হলে কিন্তু বেলেগ হৈ যাব ঠিক আছে ঠিক তেনেদৰে 10 আৰু 1 ৰ মাজত যদি সংখ্যাটো থাকে তেতিয়া হলে তাৰ লগৰ ভ্যালুটো 1 আৰু 2 ৰ মাজত থাকিব ইয়াত লগৰ যদি বেসটো উল্লেখ নাথাকে তেতিয়া হলে অটোমেটিক্যালি আমি বেস 10 বুলি ধৰি লম ঠিক আছে যদি x সংখ্যাটো যদি 100 আৰু 1000 ৰ মাজত থাকিব তেতিয়া হলে log 2 আৰু 3 ৰ মাজত থাকিব কাৰণ আমি এপিনে log 100 লৈ ললে কিমান পাম 2 আৰু log 1000 লৈ ললে আমি পাম 3 গতিকে মাজৰ সংখ্যা এটা ধৰি লওক x = 500 log of 500 to 2 আৰু 3 ৰ মাজত থাকিব তাৰ ভ্যালুটো ঠিক আছে তাৰ পিছত তেতিয়া হলে ইয়াত এতে কলে ধৰি ললো আমি এটা সংখ্যা তোমালোকে ভ্যালু উলিয়াই চাব পাৰা 1x 10 x = মই ধৰি ললো 5 নহয় মই ধৰি ললো 2 যেনিবা ঠিক আছে তেতিয়া হলে আমি log of 2 to log of 2 1 আৰু ইয়াৰ মাজত থাকিব 0 আৰু 1 ৰ মাজত থাকিব ঠিক আছে log of 2 যদি তোমালোকে ভ্যালু উলিয়াই চোৱা তেতিয়া log of 2 ৰ ভ্যালু পাবা 0.03103 0.30103 এতিয়া এটা কথা মন কৰা আকৌ যদি আমি log of 20 আমি যদি 10 আৰু 100 ৰ মাজৰ এটা নাম্বাৰ লওঁ 10 আৰু 100 ৰ মাজৰ নাম্বাৰ এটা লওঁ তেতিয়া হলে ইয়াৰ log টো 1 আৰু 2 ৰ মাজত থাকিব যদি x = 20 হয় তেতিয়া হলে log of 20 = 1.30103 হয় এটো তোমালোকে ভ্যালু উলিয়াই চাব পাৰা এটো হেতুৱে কৈছে যদি log 0 হয় তেতিয়া হলে 0 প্লাস এটা ধনাত্মক প্ৰকৃত ভগ্নাংক ইয়াত এটো বস্তু চোৱা 0 প্লাস 0.30103 গৈ থাকিব এটো দীঘল নাম্বাৰ হয় মই 5টা ডিজিটলৈকে লিখিছো অৰ্থাৎ এটো এটা ধনাত্মক প্ৰকৃত ভগ্নাংক ইয়াত যদি তুমি চোৱা 1 প্লাস 0.30103 এটা ধনাত্মক প্ৰকৃত ভগ্নাংক ঠিক আছে এটা হেতুৱে কৈছে যদি 10 আৰু 100 ৰ মাজত থাকে তেতিয়া log x = 1 প্লাস এটা ধনাত্মক প্ৰকৃত সংখ্যা কিন্তু তোমালোকে যিমানে চোৱা এটো যদি 20 লোৱা নেক্সট যদি 100 আৰু 1000 ৰ ভিতৰত যদি লোৱা তেতিয়া হলে যদি তোমালোকে নাম্বাৰটো 200 লোৱা তেতিয়া হলে log of 200 পাবা তোমালোকে 2 plus 0.30103 এই পাৰ্টটো সদায় ৰিপিট হৈছে ঠিক আছে আৰু এই পাৰ্টটো নিৰ্ভৰ কৰিছে ইয়াত কিমানটা ডিজিট আছে বা ইয়াত কিমানটা হেৰি আছে এটো বিষয়ে আমি পাছলৈ আগবাঢ়িম তেতিয়া ইয়াত আন এটা ধৰণে কৈছে the code 10 to the power minus 1 এটা নেগেটিভৰ ফাললৈ আহিছে 10 to the power minus 1 মানে হৈছে 0.1 অৰ্থাৎ log 0.1 মানে হৈছে -1 10 to the power minus 2 মানে হৈছে 0.01 অৰ্থাৎ log of 0.01 মানে হৈছে -2 তেনেদৰে আমি আগবাঢ়িলে দেখা পাওঁ 10 to the power -3 মানে হৈছে 0.001 অৰ্থাৎ log of 0.001 ৰ ভ্যালু হৈছে -3 ইয়াৰ পৰা আকৌ তেনেদৰে আমি উলিয়াব পাৰিম যে 0.1 আৰু
যে 1ৰ মাজত যদি এটা সংখ্যা থাকে তেতিয়াহ'লে তাৰ লগ ল'লে সেইটো ইয়াৰ লগ আৰু ইয়াৰ লগৰ মাজত থাকিব অৰ্থাৎ ইয়াৰ 0.1ৰ লগ হৈছে -1 আৰু 1ৰ লগ হৈছে 0 অৰ্থাৎ -1 আৰু 0ৰ মাজত থাকিব log xৰ ভ্যালু ধৰি লোৱা 0.05 সেই নাম্বাৰটো যদি তোমালোকে লগ লোৱা -1 আৰু 0ৰ মাজত থাকিব আৰু তেনেদৰে সিমিলাৰলি আনকেটা ভ্যালুৰ মাজতো গেপৰ মাজতো দেখিবলৈ পোৱা যায় আকৌ তোমালোকে যদি এনেকে এটা ভ্যালু লোৱা তেতিয়াহলে কি পাম চোৱা তোমালোকে যদি এটা ভ্যালু মই লৈছো আগৰটো লগতে থাকো 0.01 আৰু 1ৰ মাজত আমি এটা নাম্বাৰ লম মই পইণ্ট কেটা এই কাৰণে দি দিছো যাতে তোমালোকে ধৰিবলৈ সুবিধা হয় ঠিক আছে আমি এটা সংখ্যা ললো x = আমি যদি দুইফালে লগ লওঁ log of 0.1 log of x log of ভ্যালু তাহলে অৰ্ডাৰটো একেই থাকিব তেতিয়াহলে আমি log x ৰ ভ্যালুটো কাৰ মাজত পাম ইয়াৰ ভ্যালু হৈছে -1 কাৰণ 10 to the power -1 is equal to 0.1 0.1 তো আমি 0.10 লিখিব পাৰোঁ log x আৰু log 1 ৰ ভ্যালু হৈছে 0 ঠিক আছে আমি যদি x is equal to 0.02 লওঁ তেতিয়াহলে আমি কি পাম x is equal to 0.02 মানে হৈছে তেতিয়াহলে আমি যদি log of x লওঁ log of x ললে আমি কি পাম হ'ব log of 0.02 ইয়াত to the base 10 তো আছে হেতু আমি লিখা নাই দেই এটো আমি এনেদৰে লিখিব পাৰোঁ 2 into 10 to the power -2 ঠিক আছে আমি জানো যে log of m n equal to log of m plus log of n ঠিক আছে তেতিয়াহলে আমি লিখিব পাৰোঁ log of 2 plus log of 10 to the power -2 log of 2 ভ্যালু আমি জানো log of 2 ভ্যালু পাইছিলো 0.30103 plus log of এতিয়া আমি এখিনিত লিখি আছো log of 10 to the power -2 to the base 10 মানে হৈছে -2 টো আগলৈ আহি যাব log of 10 to the base 10 অৰ্থাৎ -2 ঠিক আছে অৰ্থাৎ -2 অৰ্থাৎ আমি এটো এনেকৈ লিখিব পাম -2 plus 0.30103 ঠিক আছে আমি এটো ভ্যালু ললো এটো ভ্যালু আমাৰ x ৰ কোনটো কেটাৰ মাজত পৰিব এটা কথা মন কৰা মই এটো কথাত এটা ভুল কৰিলো এই ভ্যালুটো 0.10 আৰু 1.0 মাজত নপৰে নাম্বাৰ লাইন যদি আমি আকো এটো 0 এটো 0.1 আৰু এটো 1 ইয়াৰ মাজত ধৰিলো 1 টো এখিনিত পৰিব মই ইয়াৰ মাজত নপৰে এই নাম্বাৰটো 0.02 ইয়াৰ মাজতে পৰিব ঠিক আছে তেতিয়াহলে আমি নেক্সট এক্সাম্পলটো হিচাপে লওঁ আমি যদি 0.01 আৰু 0.10 ৰ মাজত এটা নাম্বাৰ লওঁ তেতিয়া হলে x আমি কি লব পাৰিম 0.02 এটো লগত খাপ খাই যাব তেতিয়া হলে আমি পাম এটো আমি দুই সব পক্ষ সকলো পক্ষতে যদি আমি লগ লওঁ log of 0.01 সোয়া এই পইণ্টৰ পাছত দুটা শূন্য আছে মানে এটো তোমালোকে এনেকৈ লিখিব পাৰিবা log of 10 to the power -2 অৰ্থাৎ এটো হৈছে -2 তাৰ পাছত এটো আমি লিখিব পাৰিম -2 log of 0.02 আমি কিমান পাইছিলো ইয়াতে পাইছো -2 plus 0.30103 -2
প্লাছ 0.301003 এইটো কৰিলে কিমান হ'ব মাইনাছ 79896 ঠিক আছে আৰু এইপিনে লগ অফ 0.1 হৈছে -1 অৰ্থাৎ -2 ঠিক আছে এটো শুদ্ধ এটো যদি শুদ্ধ হয় তেতিয়াহলে এই বস্তুটো শুদ্ধ এই কথাগিটা আটাইগিটা শুদ্ধ গতিকে আমি এই পাৰ্টটো মন কৰা -2 + 0.30103 it কৈছে যে log of x = -2 + এটা ধনাত্মক প্ৰকৃত ভগ্নাংক সংখ্যা গতিকে এটা কথা সহজে মন কৰিবলগা দুটা কথা হৈছে যে যদি n এটা অখণ্ড সংখ্যা আৰু x = 10 to the power n হয় তেতিয়াহলে log x হৈছে n ইয়াত কি ক'লে যে n এটা অখণ্ড সংখ্যা যদি x = 1000 হয় 1000 মানে হৈছে 10 to the power 3 এটো x = 10 to the power n ফৰ্মেটৰ আছে তেতিয়াহলে log of x হ'ব log of 10 to the power n to the base 10 এটো পাহৰি নাযাবা লিখিব নালাগে এটো মনত অংকটো কৰোঁতে n to আগলৈ আহি যাব log of 10 to the base 10 log of 10 to the base 10 = 1 গতিকে আনসাৰ হ'ব n অৰ্থাৎ log of x n হ'ব অৰ্থাৎ log of 1000 বুলি ক'লে 3 হ'ব log of x = n ঠিক আছে হেতু আৰু যদি x সংখ্যাটো 10 to the power n আৰহিৰ নহয় তেন্তে log of x = এটা অখণ্ড সংখ্যা হয় এটো এটা অখণ্ড সংখ্যা পাইছাম -2 তাৰ পিছত ইয়াৰ আগৰ एग्जांपल কেটাটো আমি অখণ্ড সংখ্যা পাইছিলো +2 +1 0 প্লাস এটা প্ৰকৃত ধনাত্মক সংখ্যা ভগ্নাংশ এটা অখণ্ড সংখ্যা প্লাস ভগ্নাংশ অখণ্ড সংখ্যা প্লাস ভগ্নাংশ অখণ্ড সংখ্যা প্লাস ভগ্নাংশ ইয়াতো আমি পাইছো অখণ্ড সংখ্যাটো প্লাস ভগ্নাংশটো ঠিক আছে এতিয়া হলে এই অখণ্ড সংখ্যা ঘাতাংকৰ এটো পূৰ্ণক বুলি কয় পূৰ্ণক অৰ্থাৎ ক্যাৰেক্টাৰিস্টিক্স আৰু প্ৰকৃত ভগ্নাংশৰ ঘাতাংক সংখ্যা এটো পাৰ্ট অফ মেন্টিসা অৰ্থাৎ অংশক বুলি কয় এটো আমি যদি লিখো এতিয়া log of 0.02 = আমি যদি লিখো 0. কিমান ওলাইছিলে এটো আনসাৰ ন 69897 ঠিক আছে ইয়াৰ অৰ্থটো হৈছে কি মই ব্ৰেকেট যদি ব্ৰেকেটৰ ভিতৰত লিখো 1 + 0.69897 ঠিক আছে আমি যদি ব্ৰেকেট ভাঙি দিও তেতিয়া হলে আমি পাম -1 - 0.69897 ঠিক আছে এটো যেটো পাৰ্ট আমাৰ তেতিয়া হলে আমি ইয়াত কলে যে অখণ্ড সংখ্যাটো পূৰ্ণক বুলি কয় তেতিয়া হলে আমি ভাবিব পাৰো যে এটো -1 টো পূৰ্ণক হ'ব আৰু ধনাত্মক প্ৰকৃত ঘাতাংকৰ অংশটোক মেন্টিসা অংশক বুলি কয় গতিকে এটো মেন্টিসা অৰ্থাৎ অংশক হ'ব নহয় এটো ভুল হৈছে কেলে ভুল হৈছে কাৰণ ইয়াত ক্লিয়াৰলি লিখা আছে যে প্ৰকৃত ভগ্নাংশটো ঘাতাংক ধনাত্মক এই কথাটো মন কৰা ধনাত্মকটো পাহৰি নাযাবা কিন্তু ইয়াত জানো এটো ভগ্নাংশটো ধনাত্মক হ'ল ধনাত্মকটো নাই হোৱা গতিকে পূৰ্ণক অংশক কি আমি ভালদৰে বুজিবলে এটো সহায় লওঁ যদি 1 তকে ডাঙৰ নম্বৰৰ ক্ষেত্ৰত লগ লোৱা তেতিয়া বস্তুটো বুজিবলে সাধাৰণ log of 2 = 0.30103 ঠিক আছে এটো আমি লিখিব পাৰো 0 + 0.30103 এই পাৰ্টটো হৈছে পূৰ্ণক আৰু এই পাৰ্টটো হৈছে অংশক কিয় এটো অখণ্ড সংখ্যা আৰু এটো হৈছে প্ৰকৃত ভগ্নাংশ আৰু ধনাত্মক ঠিক আছে তাৰ পিছত log of 200 যদি আমি লওঁ
তেতিয়াহ'লে আমি পাম log of 2 into 100 মানে log of 2 plus log of 100 is equal to 0.30103 plus 2 অৰ্থাৎ 2 plus 0.30103 এই পাৰ্টটো হৈছে পূৰ্ণক আৰু এই পাৰ্টটো হৈছে অংশ এই পাৰ্টটো অংশ কিয় কাৰণ এটো হৈছে এটা অখণ্ড সংখ্যা শৰ্তটো মানি চলিছে আৰু এটো হৈছে ধনাত্মক প্ৰকৃত ভগ্নাংশ ঠিক আছে তাৰ পাছত আমি যদি লওঁ log of 0 এইটো ললে আমি পাওঁ আমি অথনি উলিয়াই থৈছো 69897 এটো আমি এনেদৰে ভাঙিব পাৰো -1 plus -0.69897 যেহেতু ইয়াত প্ৰকৃত ভগ্নাংশ হলেও এটো ধনাত্মক নাই হোৱা গতিকে আমি এটো অংশক বুলি এটা ক'ব নোৱাৰো আৰু গতিকে যেহেতু এটো অংশকো নহয় এতিয়া হলে এটো পূৰ্ণকো নহয় অংশক পূৰ্ণক আৰু অংশক দুটা পেয়াৰ হয় ঠিক আছে জোড়া বুলি ক'ব পাৰা তেতিয়াহলে আমি এটো অলপমান হলনি কৰি এটো প্ৰকৃত আৰু ধনাত্মক সংখ্যালৈ চেঞ্জ কৰিব লাগিব -1 টো আমি ইয়াতে থৈ দিম ঠিক আছে আমি এটো ধনাত্মক সংখ্যালৈ হলনি কৰিবলৈ আমি কি কৰিম এই সংখ্যাটো আমি এনেকৈ থৈ দিম 69897 প্লাস আমি এক সংখ্যাটো যোগ কৰিম আকৌ এক সংখ্যাটো আমি বিয়োগ কৰিম ঠিক আছে 1 আমি প্লাস কৰিলো 1 আমি মাইনাস কৰিলো আলটিমেটলি 0 থাকিলে গতিকে একো আমি চেঞ্জ কৰা নাই আমি কি কৰো -1 টো আমি এফালে লৈ আনো -1 এটো ইয়াৰ ব্ৰেকেটৰ ভিতৰলৈ লৈ আনিলো আৰু +1 টো ইয়াৰ ব্ৰেকেটৰ ভিতৰলৈ লৈ আনিলো +1 টো ভিতৰলৈ লৈ আনিলে আমি এটো পাম ঠিক আছে -1 -2 1 minus 0.69897 is equal to তোমালোকে পাবা এইটো ক্যালকুলেট নকৰাকে কৰি দিব পাৰো অথনিও আমি এটোৱে পাইছিলো এতিয়া আমি এইখিনিত এটা ধনাত্মক প্ৰকৃত ভগ্নাংশ পাই গলো গতিকে আমি ইয়াত এটো অংশক বুলি ক'ব পাৰিম আৰু এটো হ'ব পূৰ্ণক সোৱা এটা পূৰ্ণক আৰু অংশক ইয়াৰ বস্তুটো কেনেকৈ কাম কৰে আমি ইয়াত সকলোবিলাক লগ যদি নিলিখো বেসটো তেতিয়াহলে বেস 10 বুলিয়ে ধৰি লম ঠিক আছে পূৰ্ণকটোৱে বুজায় ইয়াত 10ৰ পাৱাৰ 10ৰ যেটো পাৱাৰ আছে 10ৰ পাৱাৰ কি হয় 10ৰ পাৱাৰ কি হয় আৰু অংশকটোৱে বুজায় ইয়াত যেটো সংখ্যা এক্সট্ৰা পূৰণ হৈ আছে সেই সংখ্যাটোৰ লগ কি হয় হেতু বুজায় কেনেকৈ হ'ব এটো আমি চাও ঠিক আছে 0.02 এটো আমি লিখিব পাৰো 2 into 10 to the power minus 2 আমি যদি ভাগ কৰিও log 2 plus log of এটো এটা এইখিনি পা মন কৰা এইখিনিত আমি অংশকটো পাই যাও log 2 মানে হৈছে 0.30103 আৰু এইখিনিত আমি পূৰ্ণকটো পাই যাও ঠিক আছে গদি এটো পূৰ্ণক হয় আৰু এটো অংশক হয় তাহলে অংশকটোৱে বুজায় ইয়াৰ লগত যেটো সংখ্যা পূৰণ হৈ আছে 10ৰ বাদে সেই সংখ্যাটোৰ লগ কিমান সেই সংখ্যাটো আৰু সেই সংখ্যাটো হ'ব লাগিব 1 আৰু 10ৰ মাজত 1 কে গ্ৰেটাৰ দেন হ'ব লাগিব গ্ৰেটাৰ দেন ইকুৱেল টু আৰু 10 কে লেস হ'ব লাগিব ঠিক আছে সংখ্যাটো আৰু এই পূৰ্ণক পাৰ্টটো বুজায় ইয়াত 10ৰ পাৱাৰ কিমান আছে ঠিক আছে তুমি যদি
এটা মই লগ ক্যালকুলেট কৰি চোৱা নাই, কিন্তু মই যদি এটা কথা কওঁ যে ধৰি লোৱা log of 275, ঠিক আছে, এটোক আমি লিখিব পাৰোঁ আমি 1 আৰু 10ৰ মাজৰ এটা সংখ্যালৈ নিব লাগিব। এটোক আমি 1 আৰু 10ৰ মাজৰ সংখ্যালৈ কেনেদৰে নিব পাৰোঁ, এটো আমি লিখিব পাৰোঁ 2.75 সাইন্টিফিক নোটেশনত লিখিব জানা তোমালোকে। সাইন্টিফিক নোটেশনলৈ নিলে হৈছে into the power into 10 to the power 2। তেতিয়া আমি পূৰ্ণক অংশ পাই গলো log of 2.75 plus log of 10 to the power 2। ইয়াৰ পৰা আমি পূৰ্ণকটো পাই গলো নেক্সট লাইনত, ইয়াৰ পৰা অংশকটো পাই গলো, পূৰ্ণকটো ইয়াত পাই গলো 2 log of 10 to the power 2 মানে হৈছে log of 10 to the power 2 to the base 10 2 log 10 is equal to 2। আৰু ইয়াত আমি ধৰি লোৱা এটোৰ ভ্যালু 3.5 ধৰি লৈছো মই 3.5, মই নাজানো ইয়াৰ ভ্যালু কিমান হয়, 3.5 নহয়, মই ভুলকে কৈছো 0.35। তেতিয়া হলে আমি এটো পূৰ্ণকটো অংশকটো আমি পাই গল, আৰু ইয়াত আমি পূৰ্ণকটো পাই গল। ঠিক আছে, পূৰ্ণকটোৱে বুজাই ইয়াত 10ৰ পাৱাৰ কিমান হৈ আছে, ইয়াত 10ৰ পাৱাৰ কিমান হৈ আছে সাইন্টিফিক নোটেশনটো যদি তোমালোকে হেৰি আচলতে পূৰ্ণক অংশকে সাইন্টিফিক নোটেশন বুলি নহয়, এটো মহে তোমালোকক ইন্টাৰপ্ৰিটেশন বা বুজিবলৈ সুবিধা হ'বলৈ কৈছো। তেনেদৰে তোমালোকে এনেদৰে বুজি থব পাৰা যে সাইন্টিফিক নোটেশনলৈ যদি আমি সলনি কৰি দিওঁ বৈজ্ঞানিক পদ্ধতিলে বুলি কয় এটো, তেতিয়া হলে ইয়াত যেটো পাৰ্ট 10ৰ বাদে আন যেটো পাৰ্ট থাকিব হেতু পাৰ্টৰ লগটো বুজায় অংশকটোৱে, আৰু যেটো 10ৰ পাৱাৰ থাকিব হেতু বুজায় পূৰ্ণকটোৱে। ঠিক আছে, তেতিয়া হলে তোমালোকে পূৰ্ণক আৰু অংশকৰ কথা আজি কলো। ইয়াৰ পাছত কেনেদৰে পইণ্টতকৈ সৰু 0.1তকৈ সৰু অৰ্থাৎ 0. something ভ্যালু থকা বিলাকত কেনেদৰে আমি পূৰ্ণক অংশক বাছিব পাৰোঁ হেতু আমি কলো, আমি দেখিলো। ঠিক আছে, ইয়াৰ পাছত আমি ঘাতাংকৰ আৰ্হিটো পঢ়ো। ঘাতাংকৰ আৰ্হিটো হৈছে কি, ঘাতাংকৰ আৰ্হিটো বিশেষ একো নাই, ঘাতাংকৰ আৰ্হিটো সৰু টপিক। আমি যিবিলাক ডাঙৰ সংখ্যা থাকে ধৰি লোৱা এইটোৱে log of 275, এটো আমি পালো যে পূৰ্ণক 2 প্লাস অংশক ধৰি ললো অংশকটো 0.35। তোমালোকে ক্যালকুলেটৰ ব্যৱহাৰ কৰি ইয়াৰ ভ্যালুটো উলিয়াই চাবা, তেতিয়া হলে আমি এটো লিখিব পাৰোঁ 2.35 অৰ্থাৎ log of 275 is equal to 2.35 ধৰি লোৱা। তেতিয়া হলে এই পইণ্টৰ আগৰ পাৰ্টটো বুজাব পূৰ্ণক আৰু পইণ্টৰ পাছৰ পাৰ্টটো বুজাব অংশক। এতিয়া আহো 1তকৈ সৰু নম্বৰ বিলাকৰ ক্ষেত্ৰত। 1তকৈ সৰু নম্বৰ ধৰি ললো log 0.02, তেতিয়া হলে আমি পাওঁ পূৰ্ণক -2 আৰু আমি অংশক পাওঁ 0.30103। আমি কি কৰোঁ, বাৰ এডাল দিওঁ 2 বাৰ 0.30103। আমি যেতিয়া 1তকৈ সৰু হয় নাম্বাৰটো, তেতিয়া হলে তাৰ যদি আমি লগ লওঁ তেতিয়া হলে আমি বাৰডাল দিওঁ, বাৰডালে পূৰ্ণকটো বুজায়, অৰ্থাৎ আমি যদি পূৰ্ণক অংশকত লিখোঁ তেতিয়া হলে ইয়াত পূৰ্ণক হ'ব -2 আৰু অংশক হ'ব 0.30103। দশমিকৰ পাছৰ কোণে অংশকটো বুজায়। ধৰি ললো log 0.001, তাৰ অৰ্থটো হৈছে log of 10 to the power -3 into 1, সাইন্টিফিক নোটেশনত দেখাইছো, অৰ্থাৎ log of 10 to the power -3 plus log of 1, অৰ্থাৎ আমি ইপিনে ইয়াত পালো অংশকটো আমি পালো 0.0, এটো আমাৰ 0 ওলাব ন, আৰু আমি পূৰ্ণকটো পালো -3। আমি এতিয়া লিখিব পাৰোঁ 3 বাৰ
ডট 0 ঠিক আছে log of এটো আমি এনেদৰে log of 0.001 এটো আমি এনেদৰে লিখিব পাৰোঁ ঠিক আছে ইয়াৰ নেক্সট ভিডিঅ'ত আমি ইয়াৰ পাছৰখিনি পঢ়িম